বসন্তৰ আগমনৰ লগে লগে ৰাজ্যজুৰি পাৰ ভঙা উৎসাহ ঠেকিখাল তাঁতশালত ব্যস্ত ৰাজ্যৰ জীয়ৰী বোৱাৰী ৰঙালী বিহুৰ প্ৰাক্ষণত ৰঙালীক আদৰাৰ প্ৰস্তুতি তিতাবৰত সম্বৰ্ধনা জনোৱা হ'ল ৬০ ঊৰ্ধৰ ২০ গৰাকী বিহুৱাক কাজিৰঙাতো ব্যস্ততাৰ মাজত বিহু গাই কঁকাল ভাঙি নাছিলে এজাক মহিলাই চেনেহৰ ৰঙালী বিহুলৈ মাজত কেইটামান দিন ৰঙালীৰ প্ৰাক্ষণত তিতাবৰত বিহু গাই নাছিলে ৬০ ঊৰ্ধৰ বিহুৱাই কাজিৰঙাত কঁকাল ভাঙি নাছিলে এজাক মহিলাই তিতাবৰত এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি বিহু সুৰক্ষা সমিতি অসমৰ তিতাবৰ জিলা সমিতিয়ে ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত বিহুৰ স্বকীয় বৈশিষ্ট্যৰাজি অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যেৰে অঞ্চলটোৰ ৬০ ঊৰ্ধৰ বিহুৱাসকলক প্ৰকৃত সন্মান প্ৰদৰ্শনৰ প্ৰয়াস কৰিলে ৬০ ঊৰ্ধৰ ২০ গৰাকী বিহুৱা বিহুৱতীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনালে তিতাবৰ বিহু সুৰক্ষা সমিতিয়ে কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সকলো বিহুৱা বিহুৱতী একত্ৰিত হৈ বিহু গাই কঁকাল ভাঙি এপাক নাচিলেও ৬০ বছৰৰ ঊৰ্ধৰ এইসকল বিহুৱাইও বিহু গাই নাচি বাগি আনন্দ কৰিলে সকলোৰে লগত ২০ গৰাকী ৬০ বছৰ ঊৰ্ধৰ জ্যেষ্ঠ বিহুৱাক আজিৰ অনুষ্ঠানৰ সম্বৰ্ধনা জনাইছো আৰু আমি তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিছো তেখেতসকলৰ পৰা সুভাষিক আমি বিচাৰিছো বিহু কৃষ্টি ৰক্ষাৰ ক্ষেত্ৰত তেখেতসকলে যাতে আমাৰ বিহু সুৰক্ষা সমিতিক অনবৰতে সহায় আৰু সহযোগিতা আগবঢ়াই যায়